ওয়েলকাম বেক টু মাই ইউটিউব চ্যানেল কিং অফ ফোর। তো বন্ধুসকল, বলক আজি আমি পৰৱৰ্তী ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আজি ভিডিঅ'টো আমাৰ আছে মানে দ্বিতীয় খণ্ডটো মই আপোনালোকক বুজাই দিবলৈ আহিছোঁ যে আজিৰ খণ্ডটোত কি কি আছে আপোনালোকে চাই থাকক। তাৰ আগত সকলোকে গুড মৰ্নিং। পাৰে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আপুনি ফ'ল' কৰিব পাৰে, লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া কথা হ'ল, আমি যোৱাকালি যি তিনিটা দিছিলোঁ এইটো আশা কৰোঁ বহুতেই ভালদৰে বুজিব পাৰিছে। আৰু আজি দ্বিতীয় খণ্ডত হৈছে আপোনাৰ আজি এইটো চিনটো যোনটো চাই আছে এইটো হ'ল আপোনাৰ ইউটাৰ্ণ বুলি কয়। ইউটাৰ্ণটো আমি চবেই জানো ন, ইউটাৰ্ণ যে এইটো ঘূৰি ইউটাৰ্ণ ল'ব লাগে, এইটো চবেই জানেই আৰু ন। কিন্তু ইয়াত এইটো মাজতে কটা চিনটো চাই আছে, এইটো হ'ল ইউটাৰ্ণ। আপুনি ইয়াত ইউটাৰ্ণ ল'ব নালাগে। ইউটাৰ্ণ আছে কিন্তু আপুনি ইউটাৰ্ণ ল'ব নোৱাৰিব। গতিকে এই চিনটোৱে এইটোৱে বুজাইছে যে আপুনি ইউটাৰ্ণ ল'ব নোৱাৰিব। এইফালে অলপ অসুবিধা থাকিব পাৰে বা এইফালে আপোনাক ইউটাৰ্ণ ল'বলৈ মানা কৰিছে। ঠিক আছে, আশা কৰোঁ ধুনীয়াকৈ বুজিব পাৰিছে। দ্বিতীয়তে আছে এই চিনটো যে আপুনি চাই আছে, এইটো হ'ল এই চিনটো যদি ক'ৰবাত দিয়া থাকে, অলপ আগতে দিয়া থাকে, তাৰপিছত এই চিনটো দিলে গম পাব যে আগত মানুহ হাইৱেটো এনেওতো য'তে ত'তে মানুহ খোজকাঢ়ি পাৰ হ'ব নোৱাৰে ন। এতিয়া এই চিনটো যদি দিয়া থাকে তেতিয়া আপুনি বুজি পাব লাগিব যে আগত মানুহ পাৰ হোৱা ৰাস্তা, মানুহ খোজকাঢ়ি অহা যোৱা কৰে। গতিকে খোজকাঢ়ি যদি য'ত ৰাস্তা মানুহ অহা যোৱা কৰে, তেতিয়া আপুনি কি কৰিব লাগিব? আপুনি যদি বাইকত গৈ আছে বা গাড়ী লৈ গৈ আছে, তেতিয়া আপোনাৰ নিশ্চয় অলপ শ্ল' কৰি দিব লাগিব, কাৰণ তাত মানুহ খোজকাঢ়ি পাৰ হয়। চাওক, মানুহ যিবিলাক খোজকাঢ়ি যায় তেওঁলোককতো পাৰ হ'বই লাগিব। সেইটো ওপৰৰ কাৰণে কিছুমান য'ত অভাৰব্ৰিজ আছে, অভাৰব্ৰিজে পাৰ হৈ যাব, আৰু য'ত নাই তেতিয়াহ'লেতো খোজকাঢ়িয়ে পাৰ হ'ব লাগিব। গতিকে তেওঁলোকতো সুবিধা এটা দিব লাগিব ন। এতিয়া তেওঁলোকৰ কাৰণে নিৰ্দিষ্ট ঠাই এখন ৰখা হৈছে বা সেইখিনি জেগাৰে তেওঁলোকে পাৰ হৈ। আমাৰ ইয়াতো এইফালেতো আমাৰ লখিমপুৰ ছাইডে আমাৰ যিকোনো সৰু সুৰা চহৰতো ধৰক একো য'তে ত'তে মানুহ পাৰ হৈ যায়, কিন্তু ডাঙৰ ডাঙৰ চহৰবিলাকত এটা নিৰ্দিষ্ট ঠাই দিয়া হৈছে। মানুহবিলাক খোজকাঢ়ি সেইটো জেগাৰে পাৰ হ'ব পাৰিব, বেলেগ জেগাৰে পাৰ হ'ব নোৱাৰিব। গতিকে সেই জেগাটোৰ আগতে এই চিনটো দিয়া থাকিব যে আগত মানুহ পাৰ হোৱা ৰাস্তা, খোজকাঢ়ি যোৱা ৰাস্তা আছে, আপোনালোকে অলপ গাড়ীখন শ্ল' কৰক। আপোনাক এই চিনটোৱে সেইটো বুজাব। ঠিক আছে, এতিয়া আমি 3 নম্বৰলৈ আহোঁ। এই চিনটো যে চাই আছে আপোনালোকে, এই চিনটো হ'ল ওৱান ৱে। এতিয়া আপুনি ধৰক এতিয়া 4 লাইনত গৈ আছে বা 2 লাইনত গৈ আছে, আগত ৰাস্তা ধৰক 1 ৱে আছে, এটা ৰাস্তা দিয়ে। সিফালৰ গাড়ীটো বোলে এইখন ৰাস্তা দিয়ে আহিব, আপুনি এইফালে যাব লাগিব। এখন ৰাস্তাতে এটা ৰাস্তাতে দুইফালৰ গাড়ী অহা যোৱা কৰিব, 1 ৱে। তেতিয়া আপুনি এতিয়া যদি 4 লাইনত আছে বা 2 লাইনত আছে, তেতিয়া আপুনি আগত এইটো চিনৰ দ্বাৰা আপুনি গম পাব লাগিব যে আগত 1 ৱে আছে, এখন ৰাস্তা আছে। এইটো সাৱধান হৈ যাবৰ কাৰণে এই চিনটো দিয়া হয়। গতিকে আশা কৰোঁ বুজিব পাৰিছে। এইখিনিতে এটা কথা কওঁ, যদি নেকি কাৰোবাৰ এনেকুৱা কিবা সুধিবলগীয়া আছে যে ৰোড ছিগনেল হওক বা ট্ৰেফিক ছিগনেল হওক বা এনেই যিকোনো ৰুলছ, ট্ৰেফিক ৰুলছ হওক, যিকোনো ৰুলছৰ বিষয়ে যদি কাৰোবাৰ জানিবলৈ ইচ্ছা আছে, মোক কমেণ্ট কৰি আপোনালোকে নিশ্চয় জনাব। মই যিমানটো পাৰোঁ আপোনালোকক মই জনাব চেষ্টা কৰিম। যিমানটো পাৰোঁ আৰু ট্ৰেফিক ৰুলছ হওক বা ৰোড ৰুলছ হওক, যিকোনো ৰোডৰ ক্ষেত্ৰত গাড়ী যিকোনো ৰুলছ আপোনালোকে কমেণ্ট বক্সত মোক সুধিব পাৰে। মই যিমানটো পাৰোঁ আপোনালোকক মই জনাই দিম দেই। ধন্যবাদ। গতিকে ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। আপোনালোকে ভিডিঅ'টো চাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে। যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰে বা লাইক নকৰে, তেতিয়া মই উৎসাহ কেনেকৈ পাম? মই আপোনালোকৰ আশাতে ভিডিঅ'টো বনাই আছোঁ। যিহেতু আপোনালোকে চাই ভাল পায় নে বেয়া পায় সেইটো মই কেনেকৈ গম পাম? গতিকে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।